वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस এইটো হ'ল মহাপুৰৰ ৰুম আৰু এতিয়া মই মহাপুৰ ৰুমত আছোঁ আহিলোঁ আৰু গাইস এতিয়া গৈ আছোঁ আমি এটা জাগাত ওচৰতে আমাৰ ওচৰতে ৰুমৰ ওচৰত। তো মহাপুৰে এটা একুৱেৰিয়াম ল'ব, চ' এটা একুৱেৰিয়াম আনিব গৈ আছোঁ। ভাবিছোঁ আপোনাৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ কাৰণ বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই। চ' ইয়াৰ আগতে ভিডিঅ'টোত গিভৱেটো আছিলে, আপোনালোকে চাইছে গিভৱেটো আৰু বহুত ছাপোৰ্ট কৰিছে, ভিডিঅ'টো ভাল লাগিছে বহুত আৰু থেংক ইউ ছ' মাছ গাইছ। এতিয়া আমি ৰুমৰ পৰা ওলাই কিনে চাওঁ পাৰে। চ' ডাইৰেক্টলি আপোনাৰ লগত তাত দেখা হ'ব, তো চাওক ভিডিঅ'টো। তো গাইজ বেছি দূৰ নহয়, ওচৰতে হয়, 800 পৰা 900 মিটাৰমানৰ ওচৰৰ ভিতৰত। চ' আমি ভাবিছোঁ খোজকাঢ়ি যাওঁ কাৰণ ইভিনিঙো হৈ গ'ল। তো আমি যাই আছোঁ খোজকাঢ়ি। তো যিহেতু ইভিনিং ৱাক কৰাটো বেছি ভাল, তো আমি ইভিনিং ৱাক কৰি তো গাইজ আপোনালোকে চাব পাৰে আহি পালোঁ একুৱেৰিয়াম ঘৰ যিটো, তাত আহি পালোঁ আৰু কিবা বাৰ্ডো আছে ইয়াতে, আপোনালোক দেখাই দি আছোঁ। চাব পাৰে গ্লাছতো আছে, গ্লাছতো বহুত মাছ আছে। চাওক গাইছ, এইটো ব্লু কালাৰ, ৰেড কালাৰ, বহুত কালাৰফুল মাছ ইয়াতে। আৰু দেখাই দি আছোঁ ইয়াতে আছে, আৰু দেখাই দি আছোঁ ওপৰত ইয়াতেও মাছ আছে, ইয়াতেও এইবিলাক চাৰিফালি মাছ। ওপৰতো চাওক, ওপৰতো মাছ আছে বহুত। ইয়াতে বহুতফালে মাছ, এইবিলাক কি মাছ, এইটো ইফালে চাব পাৰে, ইফালেও মাছ আছে। এইবিলাক হ'ল খানাই মাছৰ, কিবা কিবি আছে। বাৰ্ড চাওক, এইটো কি বা বাৰ্ডৰ নামেই নাজানো। এইটো এটা আছে, এইগিলা সৰু মাছ। আৰু গাইজ ইয়াতে আছে কমচে কম 6000 প্লাছৰ বেলেগ টাইপৰ মাছ আছে। আৰু তো গাইজ মই ইয়াৰে যিজনী মালিক তেওঁক সুধিলোঁ, ইয়াতে কৰ মাছ আছে। ইয়াতে বহুত মানে ইণ্ডিয়ানো আছে প্লাছ ফৰেইনাৰো আছে। আমি মাছকেইটা ল'ম, বাছি ল'ম, কোনটো মাছ ল'ব, এইবিলাক এক্সট্ৰাকৈ ল'ব লাগিব, চবকেইটা এক্সট্ৰাকৈ। যিটো একুৱেৰিয়ামৰ পটটো এক্সট্ৰাকৈ ল'লোঁ আৰু এতিয়া মাছটো এক্সট্ৰাকৈ ল'ব লাগিব। আমি এতিয়া লৈ আছোঁ, বিচাৰি আছোঁ মাছ, আৰু দেখাই দি আছোঁ আপোনালোকক কি মাছ ল'ম, কি নলওঁ। গাইজ এইটো ফিছৰ নাম গাপ্পি, আৰু দেখাই দি আছোঁ। এটাৰ দামে 100 টকাকৈ, তো দুটা লৈ ল'লোঁ আমি, দুটা। এই চাওক কিমান সৰু মাছ, সৰু এইবিলাক হ'ল 100 টকা। আৰু এইবিলাক সুধিলোঁ দাম, এইটোৰ দাম সুধিলোঁ ইয়াতে কিমান 3000, এটা মাছৰ দাম 3000 টকাকৈ। তো বহুত দাম ইয়াতে দেখোন মাছৰ দাম, তথাপিও ল'ব লাগিব যিহেতু একুৱেৰিয়াম এটা বনাব লাগিব, তো ল'লোঁ। এইটো মাছৰ দাম হ'ল 4,000 এইটো মাছ। আৰু এইটোৰ দাম হ'ল 1600 টকা, দুটা 1600 না 1500 টকাত দি দিব এনেকৈ। আৰু গাইছ এই ওপৰৰ চাইজৰ এইবিলাক হ'ল দুটা ল'লে 4,000 না 4,500 টকা ক'লে এনেকুৱা। তো বেলেগ ভেৰাইটিজৰ মাছ আছে, চব ইয়াতে বেলেগ আছে। এইটো বেলেগ, ইয়াতে বেলেগ, মিক্সিং মাছ আছে চব। গাইছ আমি যিকেইটা মাছ বিচাৰিছিলোঁ, মানে আমি গুগলত চাই কিনে ওলাইছিলোঁ, সেইকেইটা মাছ মানে পোৱা নাই এতিয়ালৈকে। ইয়াতে ক'লে 1 উইক পিছত আহিব। চ' 1 উইকৰ পিছত আৰু আমি এবাৰ আহিম, আহি কিনে লৈ যাম মাছকেইটা। তো আজিৰ কাৰণে দুটা মাছ লৈ গ'লোঁ, সৰু মাছ। তো এইটোৰ দাম বহুত, তথাপিও লৈ গ'লোঁ, উপায় নাই। তাৰপিছত আৰু ল'ম, কেইদিনমান পিছত আহিম। আৰু চাওক পিছফালে বাৰ্ড বহুত দাম। এটা পেৰটৰ দাম মানে সৰু বাচ্চা 1000 টকা,
কি কৰিম আৰু ফাইনেলি লোৱা হ'ল এতিয়া চ' এইটো আছে এইটো ইয়াতে আছে একুৱেৰিয়ামটো ৰুমত যাই কিনে আপোনালোকক দেখাই দিম পূৰা ফিট ফাট কৰি কিনে এইবিলাক হ'ল ষ্ট'ন তো যাওঁ ৰুমত যাই কিনে ফিট কৰিলেই চাম তো গাইজ ফাইনেলি আমি আহি গ'ল ৰুমত আৰু এইটো চাওক পট এইটো আৰু এতিয়া মিলাই কিনে চাম আমি কেনেকুৱা হয় একুৱেৰিয়ামটো এইটো হ'ল ফুড মাছৰ তো এতিয়া অলপ ফুড দিব লাগিব ভিডিঅ'টো আজি এইখিনিলৈকে দেখাব পাৰিলোঁ আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ তো আজি দিলোঁ তাইৰ আগত গিভৱেৰ ভিডিঅ'টো আছিলে তো ইনষ্টাগ্ৰামত ৰিজাল্টো দি দিছিলোঁ আপোনালোকে চাইছে আৰু ৰিচিভো কৰিছে মই দি দিছিলোঁ ষ্টৰি দি দিছিলোঁ ৰিচিভ কৰা হেৰিটো মাজে মাজে কিবা গিভৱে দিবৰ কাৰণে আপোনালোকক ট্ৰাই কৰি ভাল লাগিছে আপোনালোকে বহুত ছাবস্ক্ৰাইব কৰিছে বহুত যি কৰি বহুত দিছিলোঁ চবকেইটা কৰিছে আপোনালোকে থেংক ইউ ছ' মাছ গাইজ ৰুমটো আনিলোঁ এনেই মেহাবৰৰ ৰুম চ' সি কিনিব বুলি ক'লে সেইকাৰণে ময়ো গ'লোঁ লগত আপোনালোকক দেখাই দিলোঁ চ' বেছি মাছ আনিব পৰা নাই দুটা মাছ আনিছোঁ জাষ্ট মানে 100 টকা এটা মাছৰ দামে সৰু মাছ আপোনালোকক দেখাই দিলোঁ চ' যিটো মাছ অৰ্ডাৰ দিছোঁ এসপ্তাহমান পিছত আহিব চ' এসপ্তাহ পিছত মান আৰু যাম আৰু তেতিয়া আৰু লৈ আহিম তাৰপিছত আৰু দেখাব পাৰোঁ আপোনালোকক দেখাম নিশ্চয় নেক্সট ভিডিঅ'টো অলপ জল্দি দিব ট্ৰাই কৰিম আৰু চ' যিমান পাৰোঁ সিমান জল্দি ভিডিঅ'টো দিয়াৰ চেষ্টা কৰি আছোঁ মই কাৰণ আপোনালোকেতো জানে মই বাহিৰত আছোঁ ইয়াতে ঘৰত নাই ফেচবুক পেজত মোক ফ'ল' কৰা নাই তো এইটো মোৰ ফেচবুক পেজৰ এয়া ফটোটো আহিছে ইয়াতে তো এইটো মোৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই এইটো ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই প্লিজ ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব আৰু তাত কিবা কিবি আপডেট দি থাকোঁ আপোনালোকে পাব কিবা কিবি চ' এতিয়া আজিলৈ এইখিনিয়ে তো বাই বাই টাটা